আজিৰ সাধু কথা সিংহ আৰু বান্দৰৰ কাহিনী। এসময়ত এখন ঘন অৰণ্যত এটা চতুৰ আৰু দুষ্ট বান্দৰে বাস কৰিছিল, আৰু সেই একেখন অৰণ্যত এটা শক্তিশালী সিংহয়ো বাস কৰিছিল। বান্দৰটো বৰ চঞ্চল আছিল আৰু হাবিৰ আন জন্তুবোৰৰ লগত ধেমালি কৰি ভাল পাইছিল। সি সদায় নিজৰ ধূৰ্ততা দেখুৱাবলৈ নিজকে বিপদত পেলাইছিল। আনহাতে সিংহটো শক্তিশালী আৰু সাহসী আছিল। অৰণ্যৰ সকলো জীৱ জন্তুৱে সিংহক সন্মান কৰিছিল। এদিন বান্দৰে সিংহৰ ওপৰত নিজৰ চতুৰতা প্ৰতিপন্ন কৰাৰ কথা ভাবিলে। সি শক্তিশালী সিংহটোক প্ৰত্যাহ্বান জনাই আন জীৱ জন্তুৰ সন্মুখত নিজৰ চতুৰতাক প্ৰমাণ কৰাৰ সিদ্ধান্ত ল'লে। সেইমতে বান্দৰটোৱে এজোপা ওখ গছৰ ওপৰত উঠি চিঞৰি উঠিল, হে বনৰ ৰজা সিংহ, মই আপোনাৰ শক্তিক প্ৰত্যাহ্বান জনাইছোঁ। চাওঁ আহকচোন, কোনে প্ৰথমে হাবিৰ সিপাৰৰ নদীখনৰ কাষ পাব পাৰে। আজি তাৰেই প্ৰমাণ হওক। সিংহই বুজি পাইছিল যে বান্দৰটোৱে কিবা এটা অভিসন্ধি কৰিছে, কিন্তু সিংহই বান্দৰটোৰ লগত খেল খেলাৰ সিদ্ধান্ত লয়। অৰণ্যৰ আন জন্তুবোৰে প্ৰতিযোগিতা চাবলৈ গোট খালে। প্ৰতিযোগিতাৰ বাবে সিংহ আৰু বান্দৰ সাজু হ'ল। দৌৰ আৰম্ভ হোৱাৰ লগে লগে বান্দৰে গছৰ এটা ডালৰ পৰা আনটো ডাললৈ থপিয়াই ধৰি আগবাঢ়ি গ'ল। সি সিংহক হৰুৱাব পাৰিব বুলি আত্মবিশ্বাসী আছিল। আনহাতে সিংহটোৱে শান্তভাৱে হাবিৰ মাজেৰে খোজকাঢ়ি গৈ থাকিল। সিংহই জানিছিল যে বনৰ ৰজা হৈ বান্দৰৰ লগত দৌৰাটো উচিত নহ'ব, কাৰণ সিংহক শক্তিৰ বাবে হাবিৰ সকলোৱে সন্মান কৰে। বান্দৰটোৱে আধা বাট পাই পিছলৈ ঘূৰি চালে, ক'তো সিংহটোক দেখা নাপালে। বান্দৰে সিংহক পৰাস্ত কৰা বুলি ভাবি নিজেই হাঁহিলে, কিন্তু বান্দৰে গমেই পোৱা নাছিল যে সিংহই বেলেগ বাট লৈ ইতিমধ্যে নদীৰ কাষ পাইছিলগৈ। বান্দৰটোৱে নদীৰ ওচৰ পাই সিংহটোৱে নদীৰ পাৰৰ পৰা পানী খাই থকা দেখি থতমত খালে। তাকে দেখি বান্দৰটোৱে লাজ অনুভৱ কৰিলে আৰু বুজিলে যে সি সিংহৰ বুদ্ধিমত্তা আৰু কৌশলক তুচ্ছ জ্ঞান কৰিছে। সিংহই বান্দৰটোলৈ চাই হাঁহি এটা মাৰি ক'লে, তুমি চতুৰ আৰু চঞ্চল, কিন্তু মনত ৰাখিবা যে জ্ঞান আৰু বুদ্ধিমত্তা কেতিয়াবা অধিক শক্তিশালী হ'ব পাৰে। সিংহৰ কথা শুনি বান্দৰে স্বীকাৰ কৰিলে যে সিংহক প্ৰত্যাহ্বান জনোৱাটো তাৰ মূৰ্খামি হৈছে, আৰু সেইদিনাৰ পৰা বান্দৰটোৱে আনক হেয় জ্ঞান কৰা বন্ধ কৰি জ্ঞান আৰু নেতৃত্বৰ মূল্য উপলব্ধি কৰিবলৈ শিকিলে। ইয়াৰ পাছত সিংহ আৰু বান্দৰ দুয়ো একেলগে অৰণ্যত শান্তি আৰু সম্প্ৰীতি নিশ্চিত কৰিছিল। সকলো জীৱ জন্তুক সন্মান, দয়া আৰু বুজাবুজিৰ গুৰুত্ব শিকাইছিল। বান্দৰ আৰু সিংহৰ কাহিনীৰ পৰা আমি শিকিছোঁ যে আমি কেতিয়াও আনক ঠাট্টা কৰা উচিত নহয়, নহ'লে কেতিয়াবা আমি নিজেই কাৰোবাৰ বাবে হাঁহিয়তিৰ পাত্ৰ বা কৌতুক হৈ পৰিম। আকৌ এটা নতুন সাধু কথাৰে তোমালোকৰ ওচৰলৈ শীঘ্ৰেই আহিম।